Hey guys, মই বিকাশ দাস আপুনি চাই আছে বিদিস ব্লগ চাওক গাইস ভিডিওটো Hey guys আমাৰ অসমীয়াৰ ট্ৰেডিশনেল ড্ৰেছ ধুতি গেঞ্জি পিন্ধি বগা সাজ পোছাক পিন্ধি প্ৰচেছন কৰিব আৰু ইহঁত দুজনৰ লগত যাম গাইস এই বগা সাজ পোছাক দিও হ্যান্ডসাম বয় Hey guys এতিয়া আমাৰ শতবাৰ্ষিকী কুলাটি দুৰ্গা পূজাৰ সাংস্কৃতিক শোভাযাত্ৰাটো আৰম্ভ হৈ গ'ল আৰু অলপ পিছত আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু এক্ট্ৰেছ আশা বৰদলৈ আৰু গাইস শুনিব পাইছোঁ যে আমাৰ হাজো সমষ্টিৰ বিধায়িকা বাইদেউ হেনো আমাৰ এই শোভাযাত্ৰাটো নিৰীক্ষণ কৰিব আহিব যদি সকলোৱে আহে আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো চাই থাকিব গাইস দিয়ক এইখন চাওক গাইস মাটিত চলোৱা নাও কি চাল বনাইছে চাওকচোন আৰু এইখন হ'ল আমাৰ কোনাদিয়াৰ প্ৰদৰ্শনী আপোনালোকক আগতে দেখুৱাইছোঁৱেই আৰু এইবিলাক পিছে পিছে আমাৰ কোনাদিয়াবাসী Hey guys, আমাৰ এই শোভাযাত্ৰাটো নিৰীক্ষণ কৰিব আহি পাইছেহি হাজো সমষ্টিৰ বিধায়িকা সুমনৰী প্ৰিয়া বাইদেউ আওক তেওঁৰ মনোভাৱ জানিব চেষ্টা কৰোঁ বাইদেউ কিবা এটা কৈ দিয়ক দুৰ্গা পূজাৰ আমি যি সাংস্কৃতিক শোভাযাত্ৰা কৰিছোঁ এই সাংস্কৃতিক নহয় সামাজিক সাংস্কৃতিক আধ্যাত্মিক যাত্ৰা আৰু মিলন ক্ষেত্ৰত পৰিণত হৈছে আজি শতবাৰ্ষিকী দুৰ্গা পূজা সকলো ৰাজ্যৰ মংগল কামনা কৰিলোঁ থেংক ইউ বাইদেউ হে গাইজ আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে আহি পাইছে ই জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ আওক তেওঁৰ মনোভাৱ জানিব চেষ্টা কৰোঁ আমাৰ কুলগাতি দুৰ্গা মন্দিৰত আহি আপোনাৰ কেনেকুৱা লাগে কেনেকুৱা অনুভৱ এনে অলপ কিবা কৈ দিব কুলগাতি কেনেকুৱা লাগে পূজাখন এইবাৰ 100 বছৰ সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ কৰাৰ কাৰণে খুব এটা ডাঙৰ এচিভমেণ্ট ভালকৈ তেখেতসকলে পূজাৰ পৰা আৰু আগলৈ চলাই যাওক তাকে ধন্যবাদ ভৃগুদা আপোনাক এতিয়া আমাৰ এই শোভাযাত্ৰাত ভৃগুদা আৰু আশা বৰদলৈ বাইদেউ যোগদান কৰিলে
আৰু শোভাযাত্ৰা কৰি অহাৰ পিছত আশা বৰদলৈ বাইদেউৰ মনোভাৱ জানিব চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক গাইজ, দিয়ক। বাইদেউ, আমাৰ গুৱাহাটী দুৰ্গা পূজাত আহি আপোনাৰ মনোভাৱ কেনেকুৱা অলপ ক'ব? ভাল লাগিল। ইয়াৰে শোভাযাত্ৰাটো বাৰেবৰণীয়া শোভাযাত্ৰা, এটা বিৰাট দীঘলীয়া আৰু খুব সুন্দৰ শোভাযাত্ৰা। শোভাযাত্ৰাৰ অংশীদাৰী হৈ পাই খুব ভাল লাগিল। বিশেষকৈ আজি ফুলহাটীৰ পূজামণি শতবৰ্ষ হৈ গৈছে, গতিকে এই পূজাভাগৰ জন্মলগ্নৰে পৰা জড়িত সমূহ কাৰ্যকৰ্তাৰ লগতে বৰ্তমানো জড়িত সমূহ কাৰ্যকৰ্তাৰ শুভেচ্ছা থেংক ইউ মেম। সকলোৱে পূজা চাব আহিব। আমি বহুত হেঁপাহেৰে এই পূজাখন পাতিছোঁ। সকলোৱে আহি যাতে চাই আনন্দ উপভোগ কৰে, এনে সকলোকে নিমন্ত্ৰণ সদায় আগবঢ়ালোঁ হা, আহিব। হে গাইজ, এইটো আমাৰ কুলাতী দুৰ্গা মন্দিৰৰ ৰান্ধনী ঘৰ হয় আৰু ইয়াত শোভাযাত্ৰাকাৰীসকল তথা সমূহ ভক্তবান ৰাইজৰ বাবে মহাভোগৰ ব্যৱস্থা কৰি থকা হৈছে। আৰু আমাৰ এই দুৰ্গা পূজাৰ ভোগটো বহুত টেষ্টি হয় গাইজ। এতিয়া সকলোৱে খোৱাত ব্যস্ত, চাওক গাইজ। আৰু এটা কথা গাইজ, নাখাবনো কিয়? সেই ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ শোভাযাত্ৰা কৰি আছে এই ৰ'দখনত, ভোকটো লাগিবই। আৰু তাতে আকৌ ইমান সোৱাদযুক্ত ভোগ মই খাই গম পাইছোঁ না গাইজ, সেইকাৰণে কৈ আছোঁ। আপুনিও আহিব, একবাৰ খাই চাই যাব। যাত্ৰাৰ পিছত সকলো ভক্তবান ৰাইজৰ কাৰণে ভোগৰ ব্যৱস্থা কৰা হৈছে আৰু আমিও ভোগ চোগ খাই ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। এই গাইজ, ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কিবা ক'ব থাকিলে কমেণ্টত জনাব। দিয়ক গাইজ, বাই। এতিয়া ঘৰলৈ যাওঁ আৰু নেক্সট ভিডিঅ' আহিব, চাই থাকিব চেনেলটো।